Hello friends, good morning. আজি মই হাজিকাছি আজি কবালে যাব ওলাইছো তাৰ বাবে আপোনালোকক এটা ভিডিওটো দেখুৱাব বিচাৰিলো। এতিয়া আমি যাবলৈ গোগামুখত যাব লৈছো আৰু বৰ্তমান আমাৰ মোৰ লগৰ কেজনী মানে আহি উপস্থিত হোৱা নাই, সেইবাবে ভাবিলো ভিডিওটো বনাও আৰু কেলে গৈছো কিয় গৈছো এটা থুলমূলকে আভাস দি থৈ যাওঁ। মাননীয় ভীমবৰ দেউৰী ডাঙৰীয়া দেৱৰ জন্ম জয়ন্তী হয়, তাৰ উপলক্ষে এটা বৃহৎ মিটিং আয়োজন কৰা হৈছে তাৰ গোগামুখত। তাৰ বাবে আজি মানে আমি গোটেই গাঁৱৰ মানুহ বুলিবলৈ নহয়, গোটেই অসমৰ চুকে কোণে যিমান মানুহ আছে সকলোৱে তাত উপস্থিত হ'ব আৰু বিশিষ্ট অতিথিসকলো আহিব আৰু তাত কিছু কথা উল্লেখ কৰিব, কেনেদৰে কি কৰিব আপোনালোকক মই দেখুৱাই যাম আৰু লগতে মই তাত স্বেচ্ছাসেৱিকা হিচাপে মানে হৈছো, সেইবাবে আপোনালোকে বলক চাওঁ কেনেকা আছে। এয়া আমি সকলোৱে একত্ৰিত হৈ গ'লোঁ, মানে আমাৰ স্বেচ্ছাসেৱিকা সহযোগীসকল একত্ৰিত হ'লোঁ আৰু লগতে দুই এজন আমাৰ গাঁৱৰ বাসিন্দাসকলে তেওঁলোকেও আহিছে ফাংচন চাবলৈ, লগতে মিটিঙত অংশগ্ৰহণো কৰিবলৈ। তেওঁলোকে বিহু ফাংচন চোৱাৰ লগতে অকণমান বিহু নাচিব। আমি অহাৰ লগে লগে পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভণি হৈ গ'ল। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে দেউৰী জাতীয় পৰিষদ অসমৰ উদ্যোগত ধেমাজি জিলাৰ সমিতি আৰু গোগামুখবাসীৰ সহযোগত গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি জননেতা ভীমবৰ দেউৰীৰ 121তম জন্ম জয়ন্তী উদযাপন কৰা হৈছে আৰু দেউৰী জাতীয় পৰিষদৰ অসমৰ ধেমাজি জিলাৰ সমিতিৰ হৈ সভাপতি মোৰ স্বামী ধনীৰাম দেউৰীদেৱে কেন্দ্ৰীয় সমিতিৰ সৈতে এই জন্ম জয়ন্তী উদ্যোগ গ্ৰহণ কৰিছে। এতিয়া গোগামুখৰ দেউৰী বোৱাৰীসকল কোৰাছ পৰিৱেশন কৰিছে। এইসকল বোৱাৰী অতি উৎসাহেৰে সহযোগিতা আগবঢ়াই যোৱা দেখা পাইছোঁ। এয়া অতুলনীয়। এনেধৰণৰ সহযোগিতাই ভৱিষ্যতৰ দিনবোৰৰ বাবে আশাৰ ৰেঙনি যোগাইছে।
গাইজ দেউৰী বিহু চাই কেনে লাগিলে নিশ্চয় ভাল লাগিলে চাগে মোৰ কিন্তু বহুত ভাল লাগিলে কাৰণ ভালতো লাগিবই আৰু কাৰণ আমাৰ নিজৰ গাঁৱৰ বোৱাৰীসকলে নাচিছে সেইসকল হৈছে আমাৰ গাঁৱৰে বোৱাৰীসকল আৰু এনেদৰে নাচা দেখি মোৰ খুব ভাল লাগিলে আৰু মোৰ ছোৱালীজনীক মই ভিডিঅ' কৰিবলৈ দিছোঁ ওচৰতে তাই ভিডিঅ' কৰি আছে আৰু মই হৈছোঁ এখন আমাক কমিটি ফালৰ পৰা মানে স্বেচ্ছাসেৱিকা হিচাপে নিয়োজিত কৰা হৈছে সেয়ে আমি মানে কাম কাজটো অলপ কৰিবই লাগিব অকল বিহু ফাংচন চালে নহ'ব তাৰ মাজতে আমি বিহু ফাংচনো চাই আছোঁ মানে তাৰ আৰু চাহ বনাই আছোঁ আৰু সকলো দৰ্শককে আমি চাহ ব্যৱস্থা কৰি দিছোঁ যিমান দৰ্শক আহিছে সকলোকে চাহ ব্যৱস্থা কৰিছোঁ চাহ বিস্কুট দিয়া হৈছে এয়া আমি এনেদৰে বনাই খুৱাই আছোঁ আৰু তাৰ মাজতে আমি ফূৰ্তি কৰি আছোঁ আমাৰ সহযোগী দল খুব আনন্দ মনেৰে এইদৰে উপভোগ কৰি আছে আচলতে এইটো বিহু ফাংচন আমি পতা নাই এখন পাতিছোঁ আমাৰ সন্মানীয় ভীমবৌ দেউৰী দেৱৰ জন্ম জয়ন্তী আজি তেওঁৰ উপজা দিন তাৰ উপলক্ষে আমি এই ফেষ্টিভেলটো পতা হৈছে সেই গতিকে বিহুৰ লগতে আমি বিভিন্ন অসমৰ চুকে কোণে গণ্যমান্য ব্যক্তিসকলকো নিমন্ত্ৰণ কৰা হৈছে আৰু এখেত হৈছে DSCৰ চিফ হয় ভৈৰৱ দেউৰী ডাঙৰীয়াই তেখেতে আমাক চাহ বনাই থকাৰ বাবে প্ৰশংসা কৰি গৈছে আৰু আমাৰ ভাল লাগিছে আৰু চাওকচোন এনেদৰে সময় অতিবাহিত কৰি আৰু এটা ফাংচন চালোঁ এইটো খুবেই ভাল লাগিল চাওকচোন